দাদাটো ক'ত গ'ল ন দাদা কি হ'ব এতিয়া এনেকুৱা কৰিব লাগে নি চোৱা ডিলাৰৰ পৰা জাষ্ট উলিয়াইছা লৈয়ে গুচি গ'ল কম মানে 3, 2, 1 গো জয় অসম ৱাও নমস্কাৰ বন্ধুসকল সন্ধিয়াৰ টাইমত আপোনালোকক এটা পুনৰ নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ আৰু এইফালে মোৰ বসন্তী অফ কৰি দিওঁ আৰু মই এতিয়া ওলাইছোঁ টিংখং জিতু এণ্টাৰপ্ৰাইজ মানে কি হ'ল মোৰ লগৰ এটাই বাইক এখন ল'ব তো কি বাইক ল'ব এতিয়ালৈকে ডিচিশ্যন লোৱাই নাই তো মই অলপ যাওঁ চাই দিওঁগৈ ডিলাৰত গৈ পিনি কৈছে কি এইখন ভাল দিছে ঠিকান নাই কি বাইক ল'ব তো আপোনালোকে ভিডিঅ'টো ধুনীয়াকৈ চাই যাওক নতুন বাইক আনিব গৈ আছোঁ ফ্ৰেণ্ডছ টিংখঙৰ ৰাস্তাত ভিডিঅ' বনাব নোৱাৰি মানে ৰাস্তা দেখিছে বনাই আছে যিহেতু অহা বছৰৰ মানে হ'বগৈ পাৰে ঠিক অলপ কষ্ট ভুগিবই লাগিব নতুন ৰাস্তা পোৱা আগত মানে নতুন কিবা পোৱা আগত অলপ কষ্ট হ'বই চ' উপায় নাই আৰু চিধা আপোনালোক ডিলাৰৰ পৰাই ভিডিঅ'টো দেখাই আছোঁ বিকি বাইক কোনে ল'ব লগৰ সাগৰ এইফালে আছে এইফালে নিতুল গান গাই আপোনালোকে চিনি পায় চাগে আৰু মানে এতিয়া ডিচিশ্যন কি ল'লে মানে কোনখন বাইক ল'ব পালচাৰ 125 বঢ়িয়া বাহিৰত চাই মেলি থ'লা নেকি আপোনালোকক দেখাই আছোঁ ৰখিব ইমান জল্দিও দেখুওৱা নহ'ব আপোনালোকে ভিডিঅ'টো চাই যাওক দেখাই আছোঁ বুম গাড়ী বুম চাউণ্ড ন গাইছ এণ্ট্ৰকত আহি ডমিনাৰ উঠাই লৈ গৈছে তো এইটো কনফিডেঞ্চ মানুহক দৰকাৰ হয় NS এখন আনিছে নিতুল আশা এটা আছেনে আছে পিছফালৰ পৰা ভাল লাগে আগফালৰ পৰা ভাল লাগে ভাল লগা বাইকবোৰ আচলতে আগফালৰ পাছফালৰ পৰা হ'লেও ভালেই লাগে ন এইটো লেপটপটো HP হয়নে এপল হয় মানে কনফিউজিং লাগিছে দেই মোৰ আপোনালোকে জনাবচোন যোনে যোনে ভিডিঅ' চাই আছে মানে যিকোনো বস্তুবিলাক আনবক্সিং কৰি মজা লাগে এই চাব ৱাও এতিয়া চাওক আনবক্সিং গাইছ আমি মানে এতিয়া টিংখং পেট্ৰল ইয়াত মানে কলেজত খাব আহিছোঁ চাহ খাব আহিছোঁ মানে কি হয় আমাৰ বিকি আৰু মোক দি থৈ যায় মাজতে মানে নাপায় নিতুলে চাহটো এনেকুৱা আহিলে ন এতিয়া জমনি মানে বুম জমনি বাজাজ ডিলাৰৰ পৰা আহি পিনে আকৌ এতিয়া ইয়ামাহা ডিলাৰ পেট্ৰল ডিপু ওচৰত 125ৰ পৰা এতিয়া ক'বলৈ হাঁহি উঠিছে মানে FZ বাইক এখন বুম লাগিছে V4 বঢ়িয়া ফ্ৰেণ্ড আমাৰ এখন বাইক লোৱা এখন নহয় এখন বাইক লোৱা হৈ গ'ল FZ হয় নহ'লে বুকিং হৈ আছে আৰু এইফালে বিকিহঁতে ফাইনেন্সিয়েল কামবিলাক কৰি আছে কাগজ পত্ৰবিলাক ঠিক কৰি লৈছে বাইকখন দেখাই দিয়া একদম বঢ়িয়া বাইক মানে এখন দিব নালাগে মোৰখন বহুত মানে ইমান মন যাব ইমান মানে গ'লে কি হয় যে তেনেকৈ চোৱা মানে এখন ফিল কৰোঁ লিখাই মানে এখন চোৱা বিন্দা আছে লং টাইম কৰিবলৈ মানে বঢ়িয়া আছে যিটো কম যদিও ৰখাই এই কেমেৰা বেয়া প্ৰমাণ কৰিছে দেই ফাইনেলি আগফালৰ পৰা বঢ়িয়া আৰু আপোনালোক এটা টিকটক দেখাইছে এইখিনিতে মানে ডাঙৰ কথা এটা হৈ গ'ল বাইকখনতো চব চাই ল'লে কিন্তু টেংকিত ঢাকনাখন নাই মানে ডাইৰেক্ট মানে কি অট'মেটিক চিষ্টেম নেকি এইটো অলপ কোমল কৰি আছে পাপুৱে তোমাৰ নামটো কি আছিলে যে সাগৰ আচ্ছা সাগৰ কেনেকুৱা লাগিছে মানে এতিয়া বৰ্তমান তোমাৰ ফিলিংটো এখন তোমাৰ এইখনেই আছিলে নে তোমাৰ ড্ৰিম বাইক
কষ্টটো কৰিবই লাগিব ন বহুতে কষ্ট কৰে মানে আজি ফিলিং আমাক কি খোৱাবা এতিয়া পাৰ্টি কি খাবা ৱাও ইমান অফাৰ দিছে কি খাবা ঠিক আছে ঠিক আছে তোমালৈ অভিনন্দন থাকিল আৰু ভালকৈ চলাবা ইণ্ডিয়ান চেভৰাইড কৰিবা সদায় মই পাক চলাইছ ন বিকি চলাইছ মোৰ এখন মানে ড্ৰিম বাইক ড্ৰিম বাইক নেকি চলাইছ তাৰপিছত তোমাৰ ফিলিংছটো কেনেকুৱা লাগিব ক'বা আৰু মোৰ ফিলিংটো ৰিয়েল ফিলিং হ'ব গুলি চকু পানী ওলাই গ'ল গাইছ মই টেনশ্যনত পৰি গ'লো মানে হেলমেট লৈছোঁ বাইকখন জাষ্ট মানে ডিলাৰৰ পৰা উলিয়াইছিলোঁহে আমি গোটেইখিনি ৰখি আছোঁ এতিয়া চাওক মানে কি হ'ল লগৰ এজনে চলাই পিনি গুচি গ'লগৈ মানে আধা ঘণ্টাতকৈ বেছি হৈ গ'ল অহাই নাই মানে ডিলাৰৰ পৰা উলিয়াৰ পিছত মানে কি চুৰ হৈ গ'ল নাই ন নিতুল কি হ'ব এতিয়া দাদাটো ক'ত গ'ল ন দাদা কি হ'ব এতিয়া এনেকুৱা কৰিব লাগে নি চোৱা ডিলাৰৰ পৰা জাষ্ট উলিয়াইছা লৈয়ে গুচি গ'ল কম মানে কেনেকুৱা ধৰণৰ চুৰ হ'ব পাৰে এইটো চলে মানে গাইছ বিৰাট জমনি কেছ এটা হৈ গ'ল মানে যিহেতু নতুন বাইকত পেটাৰ্ণ লগা থাকে মানে চলাই চাইছিলে বাইকখন গৈ পিনে ডিপুত গৈ পিনি লটকি আছেগৈ তাত গৈ মানে ষ্টাৰ্ট নহয় চাওক নৰ্মেলি যদি ইয়াত ষ্টাৰ্ট কৰে এইটো ষ্টাৰ্ট কৰিব নোৱাৰে তো ইয়াত পেটাৰ্ণটো মাৰিব লাগিব সেইটো আমি জানো বাৰু আমাক শিকাই পঠিয়াই দিলে এতিয়া ষ্টাৰ্ট কৰি দিলোঁ ই আহিলে মানে আমি বহুত সময় ৰখি আছিলোঁ কিবা হ'ল পেলালে নে কিবা নে যিকোনো মনত ধাৰণা আহি যায় তো আমি এতিয়া ঘৰলৈ যাওঁ তো ব্লগটো যদি ভাল লাগিলে আপোনালোকে চাই তো লাইক কৰিব আৰু কি কৰিব লাগে আপোনালোকে জানেই নিশ্চয় আৰু শ্বেয়াৰ কৰিব যিমান পাৰে ধন্যবাদ তোমালোকে কি ক'বা এণ্ডিং মজা কিবা এটা জোচন মানে কিবা এটা এনেকৈ চিঞৰে যে এণ্ডিঙত মানে কি ক'বা জয় আহোম বুলি কৈছোঁ ন ৰ'বা এইখিনি ভিডিঅ'টো ষ্টাৰ্ট হৈছে চাই আছোঁ ৰ'বা 3, 2, 1 go জয় অসম ৱাও